Breaking news, putot kang bocok oso bahini kelong tu lapente. Bangsong somaratum fan kang hupon bekatum pulis dari deng kacinang. Kedap tanga porhut kang bocok oso ahemasol. Nogo, bor 2 thanalong. 102/2022. Lamhoi pidarbi, putot ibu thana angkang kaparo bas tenalong pen Dimapur anat. Keponjia pan kapori pon bomhut perangke Saidul Islam Thaitun Longsi bahini somarapan long pono. Lapente. Usuk ang hupon bek abahini atumapan pulis thana along khotai dam derlo pusik tharangke himpen pachinipon kachinya tengke rongi hang along bhara ke dogom jiapur rahimana hempen adaprang bar duisi nogo ke dam jiapas kachuri ponbom ahut sik tharangke Saidul Islam lapende VDP atum chelangsi nebdo nong puta news 24 tar biang long tharangke piki sing himpen ditara pale দুটা সৰু শিশু ল'ৰাক লৈ পলাই আহিছে গতিকে তাৰ লোকেশ্যনটো ডিফু ৰংনিহান দেখাইছে সেইমতে মই লগে লগে এজন সাংবাদিক হিচাপে মোৰ দায়িত্ব হয় ৰংনিহান পথাৰ বিডিবি হৈলাল বস্তি বিডিবি আৰু পাণবাৰী বিডিবিক সকলে এলাৰ্ট কৰি দিলোঁ যে আপোনালোকে গোটেই ঘৰে ঘৰে চাওক সেইমতে ৰংনিহান বিডিবিৰ সভাপতি নুৰুল আমিনে ৰংনিহান পথাৰত ঘৰে ঘৰে চাৰ্চ কৰিলে চাৰ্চ কৰাৰ পিছত এঘৰ মানুহত গম পালে যে মহিলা এগৰাকী দুটা বাচ্চা লৈ পেলাই তাত আছিলে আৰু ৰাতিপুৱাই ওলাই গৈছে মই খবৰ পোৱা মাত্ৰকে লগে লগে হৈলাল বস্তি বিডিবি সভাপতি আব্দুল মতিন তালুকদাৰৰ সৈতে তেওঁৰ সহযোগত মই লগে লগে ডিফু বাছ ষ্টেণ্ডত গ'লোঁ ৰেল ষ্টেচন গ'লোঁ চাৰ্চ কৰিলোঁ বাছ ষ্টেণ্ডত গৈ অলপ গোপনে লুকাই থাকিলোঁ সেই সময়তে দেখিলোঁ যে মহিলাগৰাকী দুটা পোৱালি লৈ পেলাই বাচ্চা লৈ পেলাই বাছ ষ্টেণ্ডত বাছত উঠিবলৈ নগাঁৱৰ বাছ বিচাৰি আছে তাৰপিছত আমি তাৰ পৰা ধৰি আনি থানাত চমজাই দিলোঁ নগাঁও ডিষ্ট্ৰিক্টৰ বটদ্ৰৱা থানাৰ আণ্ডাৰত দুজন মাইনৰ ভিক্টিম কিডনেপ হৈছিলে তো তাৰ কানেকশ্যনত বটদ্ৰৱা থানা 102/2022 কেছ ৰেজিষ্টাৰ হৈছিলে তাৰপিছত তেনেকৈ আমাৰ ইনফৰমেশ্যন আছিলে যে ভিক্টিম মাইনৰ ভিক্টিম কেইজনক কিডনেপ কৰি যোনে কিডনেপ কৰিছে ডিফুৰ ফালে আহিছে বুলি বা ডিফুত আহিছে বা ইয়াৰ পৰা লৈ যাব এনেকুৱা খবৰ আছিলে তো খবৰ পাই আমাৰ ভিডিপি ৰংনিহান পথাৰৰ ভিডিপি পাণবাৰী বড়োগাঁও হৰিলাল বস্তি আৰু আমাৰ ৰিপৰ্টাৰ চাইদুল ইছলাম ইহঁতি খবৰটো পাই ৰাতি আমাৰ TOPৰ পুলিচ আৰক্ষীৰ লগত গোটেই ৰাতি ইহঁতি মানে অভিযান চলালে ক'ত আছে ৰিকভাৰী কৰিবলৈ তাৰপিছত আমাৰ এইটো খবৰ আছিলে যে ইহঁতি বাছত দি পেলাই মানে ডিমাপুৰ পাৰ কৰাই দিব পাৰে মাইনৰ ভিক্টিম কেইজনক গতিকে বাছৰ হেৰিত ৰখি থকাত তো আমাৰ ফটো আছিলে মাইনৰ ভিক্টিম কেইজনৰ ফটো আছিলে তো VDP আমাৰ যিকেইজন আছিলে সিহঁতি কাৰেং বাছ ষ্টেচনতে সেই মানুহ এগৰাকী মহিলা এগৰাকী আৰু বাচ্চা দুটাক স্পট কৰিলে আৰু লগালগ সিহঁতৰ লগত এজন মতা মানুহো আছিলে সিহঁতক আটক কৰা হ'ল আটক কৰি ইমিডিয়েটলি সিহঁতি TOPলৈ আনিলে তাৰপিছত TOPৰ অনাৰ পিছত আমি যেতিয়া স্পট ইণ্টাৰগেশ্যন কৰিলোঁ তেতিয়া গম পালোঁ যে লেডিগৰাকীৰ নাম হৈছে খাতিজা খাতুন তেওঁ হ'ল ভেৰভেৰীৰ মহিলা আৰু তেওঁ ঘৰৰ ওচৰৰে এই ভিক্টিম দুজন হয় মাইনৰ ভিক্টিম তো তাৰ পৰাই তাই কিডনেপ কৰি ইয়াত আনি ৰাতি আপোনাৰ ৰংনিহান পথাৰৰ জিয়াউৰ ৰহমানৰ ঘৰত ৰাখিলে গোটেই ৰাতি আৰু আজি ৰাতিপুৱা সেই বাছ ষ্টেচনৰ পৰা ডিমাপুৰ লৈ যাবলৈ যেতিয়া চেষ্টা চলাই আছিলে তেতিয়াই আমাৰ VDP আৰু পুলিচ পাৰ্চনে সিহঁতক ৰিকভাৰ কৰা